নমস্কাৰ গাইজ, আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰি দিলোঁ বস্তিৰ পৰা। আজি বস্তিত কিয় আছোঁ গম পাইছি নে নাই? আজি আহিছোঁ মানে খৰি চাবাক লাগি। ঠাণ্ডা বতৰ আছে না, খৰি লাগে। ৰাতিপুৱা অলপ জুই চুই ধৰিব পাৰি, এফালে পানী চানী গৰম কৰিব পাৰি, মানে গা চা ধোৱাৰ কাৰণে। সেইকাৰণে মই ভাবিলোঁ বস্তিৰ দিন অলপ খৰি চাবাই যাওঁ। আগে ছাগালকেইটা লাৰি দি মানে খৰি বিচলোঁ ৰহ। এতে মানে ছাগালটো দি দিলোঁ ধুনীয়াকৈ। এতে মই এতিয়া খুটি পুতি দিম। নামা ইয়াত তনে ধুনীয়াকৈ খাই থাকবি দে। ইয়াৰ পৰা আৰু ক'তো গুচি নাচবি খুটি চুটি উঘলি কিনে। এতিয়া ধুনীয়াকৈ মানে ছাগাল তাগাল দৰাক দি কিনে আমি আহি গ'লোঁ খৰি চাবা। খোজকাঢ়ি যাই আছোঁ, খৰি মানে য'ত আছে সেইটো প্লেচক লাগি যাই আছোঁ। এতিয়া মানে খৰি য'ত আছে সেইটো প্লেচ আহি পালোঁ। মানে আপোনালোকক কি ক'ম আৰু, একদম সৰুতে মানে আমি খৰি চাবা আছিলোঁ এনেকৈ মাইৰ লগত, আৰু বহুত বছৰ পিছত মানে আজি এনেকৈ খৰি চাবা আছোঁ। ভিতৰত সোমাই গেছি, ভিতৰত সোমাই যায় খৰিগিলা মোক দি আছে। এই একডাল খৰি দেখা পাইছি না, এগলা খৰি এতিয়া বাহিৰত ওলাই নিব লাগিব বেছকে। এতিয়া ধুনীয়াকৈ খৰিগিলা নি আছোঁ দক, আৰু মই ওলাই নি আছোঁ, মায়ে ভিতৰৰ পৰা আনি দি আছে। এই এনডাল মস্ত দীঘল একডাল খৰি, এডাল থৈ আহোঁ আগত গাইছ। এনডাল দেখিছে না, মস্ত দীঘল খৰি দেই। এনডাল থৈ আহোঁ আগত দিম। মানে কি হ'ল গাইছ, সেইটো চাইডে মানে যিমানখিনি খৰি আছিল নি কিনে থৈ আহিলোঁ ঘৰত। এতিয়া আৰু বেলেগ জেগাত যাই আছোঁ খৰি বিচৰি। বাপৰে গাইছ, এইখিনি খৰি আনাতে ভাগাৰ লাগি গেল। এতিয়া নাযাওঁ খৰি আনবা। বাপৰে বাপ, বহুত কষ্ট হয় দিয়ক খৰি আনা, বাপৰে ধেমালি নহয়। এতিয়া অলপ চাহ তাহ খাই লওঁ ৰ'ব। এই ভাত চাত খাই উঠিছিলোঁ মাত্ৰ, এই দাদাই গুৱাহাটীৰ পৰা ইডলি লৈ আহি পাইছি। ময়ো গোটেই দেখা পাই মাৰি দিলোঁ ইডলিও। গাইছ, তহঁতক মোৰ কথা এটা ক'ব লগা আছে। মোৰ আৰু এটা ইউটিউব চেনেল আছে, তহঁতে দেখা পাইছে না নাইবা নাজানো। তই চাবিছোঁ একবাৰ, ক'লা ল'ৰা কমেডি বুলি আছে দে। ইউটিউবত চাৰ্চ কৰি চাবি, ভিডিঅ'গিলা চাবি কেনে লাগে। মোৰ আৰু ইউটিউবত ফাৰ্ষ্ট পেমেণ্ট আহিব ধৰিছে সেইটো চেনেলত। মানে চা ডলাৰ কিমান জমা হৈছে, ওপৰত স্ক্ৰীনশ্বট লগাই দিছোঁ দে চা। আৰু তহঁতে অলপ ছাপোৰ্ট কৰি দিছোঁ, ছাপোৰ্ট কৰিলে মোৰ সেইটো চেনেলৰ পৰাই পইচা আহি যাব, টেনশ্যন নাই। আৰু ক'লাই পূৰা আইফোন কিনি দিব কেলা। অলপ ছাপোৰ্ট কৰ তহঁতে। আৰু বাকী ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ দেই, আজি ভিডিঅ'টো এইখিনিতে সামৰিম। মানে যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক শ্বেয়াৰখিনি কৰি থবি। আৰু কালি লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। জয় আই অসম।